নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ আগত এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে মাটি দাইলৰ খাৰ। সকলোৱে খায়, অসমীয়া থলুৱা খাদ্য হয়, সকলোৱে জানেই বনাবলৈ। তথাপিও ময়ো বনাম আজি, তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ অলপ। তেন্তে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। যদি চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া মই মাটি দাইল তিয়াই লৈছিলোঁ আৰু তিয়াই কিনে মাটি দাইলৰ ওপৰৰ বাকলিখিনি এক্সট্ৰাকৈ আঁতৰাই লৈছোঁ। আৰু এইখিনি এতিয়া মই কুকাৰত দি কিনে হুইচেল মাৰি দিম, কেইটামান বইল হ'বলৈ দিম। আৰু তেল মাৰিবৰ বাবে মই লৈছোঁ পিঁয়াজ, এটা ডাঙৰ তেজপাত, দুটা শুকান জলকীয়া, অলপ পাঁচফোৰণ আৰু আদা নহৰুৰ পেষ্ট। আৰু এয়া লৈছোঁ কল খাৰ। আৰু এতিয়া কেৰাহীটো গৰম হোৱাত মই তেলখিনি দি দিলোঁ। এতিয়া ইয়াতে শুকান জলকীয়া দি দিছোঁ, তাৰপিছত এটা ডাঙৰ তেজপাত দি দিছোঁ আৰু পাঁচফোৰণখিনি দি দিম। এতিয়া এইখিনি অকণমান ভাজি কিনে ভাজি ল'ম এইখিনি। এতিয়া ইয়াতে পিঁয়াজ দি দিম। আৰু লগতে আদা নহৰুৰ পেষ্টখিনিও দি দিম। আৰু এতিয়া দিছোঁ অকণমান হালধিটো কিছুমানে নিদিয়ে খাৰত, কিন্তু মই দিছোঁ। কালাৰটো ভাল হয় হালধি দিলে, সেইকাৰণে মই দিছোঁ। নিদিবও পাৰে। এতিয়া এইখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই দালিখিনি ইয়াতে ঢালি দিম। এতিয়া মই ইয়াতে দি দিম কলখাৰখিনি। কিছুমানে খাৰটো বইল হওঁতেও দিয়ে চাগে, কিন্তু মই পিছত দিছোঁ। আগতে দিলে মানে হুইচেল মাৰিলে গোটেই ওলাই যায়, সেইটো কাৰণে মই পিছত দিছোঁ। এতিয়া এইখিনি অকণমান সময় উতলিবলৈ দিম, ঢাকন মাৰি দিম। এয়া ৰেডি হৈ গ'ল। আৰু মই ইমান ভাল নাপাওঁ মাটি দাইল খাই, তথাপিও কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এয়া মাটি দাইল ৰেডি হৈ গ'ল। দেখিবলৈ বহুত ধুনীয়া লগা হৈছে। এতিয়া খাই চাম বাৰু। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। তেন্তে আজিলৈ সামৰিছোঁ ইমানতে। ধন্যবাদ।